Kayak aja. টেলিফোন মরি আছে কি করে যাইবা হ্যালো সেদি মই নকলো বাসাবিয়া যাইছো জিরা গ্লোল খান বাবা দিয়ে দয়া বহু দিন হল কেসে পাওয়া নাই বন্দুক টন্দুক জাম লাগিছে চলাবাই পাওয়া নাই ফোন করে হেল্ল' ক'ত যাইছো ঐ খিৰিকী ৰাখলা বন্ধ কৰ অভিজিৎ তুমি গাড়ী ওলা ইয়েছ ছাৰ কি হল অ ছাৰ কিবা নাহুৱা হ'ল চাং ৰ মই বেগ কি হ'ল ছাৰ পামচাৰ হৈছে ছাৰ আপোনালোকে নামক পামচাৰ হৈছে দেখোন পাম্পাটা ছাৰ পাম্পাটা নাই কিয় কি হৈছে ছাৰ পাম্পাটা মামৰে ধৰিছে তেনেহলে আমি কেনেকে যাম বিবেক পিলপিলিটাক ফোন কৰ ছাৰ পিলপিলিখানটো নাই কিয় ছাৰ আগৰ ভাড়াগিলা যে দিয়া নাই তেনেহলে উপায় নাই দৌৰিয়ে যাওঁ स्वैग से करेंगे सबका स्वागत অভিজিৎ ক'ত ছাৰ মোৰ পিছে দি দেখোন আছে ছাৰ হাই এতিয়া পৰি আছে যা লৈ আহ ইয়াক নহ'লে এই মাটাৰ কেছটা চল্ভ কৰাৰ আগতে ইয়াৰ কেছে চল্ভ কৰিব লাগিব হাত ভৰি ভাঙিয়ে থাকোঁ ওই ডেড বডি তোহত কোন আমি সিআইডি অফিসার তুই ছেদি তুই দেখে তুই ফুটফুটত বিড়ি করা লাগে আমি সিআইডি হবা নৰো সিআইডি হবা নৰু 40 নাম্বারটা তোরে না সরি স্যার মোর ভুল হয়েছে কিন্তু তুহার এনেকা অবস্থা কি গাড়ি লই আহা নাই যে গাড়ি আমার পামচার হইছে বুলি গেছি হাফ এই দু ডেড বডি চাও তুমি অলপ বাটত যা আমাক চাব দিও গ্লাভস পিন্ধিলাম স্যার কবি ও পয়সা দেখুন দিদি পয়সাটা মোক দি স্যার মোৰ লগত জেপাৰ আছে মোৰ লগত থাকক বিবেক এখানে কিবা আজি মাঘৰ বিহু আজি আমাৰ ৰাজহুৱা ভেলাঘৰত জ্বলাবলৈ বৰ ইচ্ছা আছিল কিন্তু ৰাইজৰ সকলো মানুহে মোক গা ধুইহে জ্বলাব কৈছে মোৰ পূৰ্ব
পূৰ্বপুৰুষৰ পৰম্পৰা এটা আছে যে আমি শীতকালত 3 মাহ গা নুধুও। এই পৰম্পৰা ৰক্ষা কৰি আজি মেজি জ্বলাবলৈ নাপাই মনত বেজাৰ আৰত আত্মহত্যা কৰিছ। মোৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়। 60 টকাহে দায়ী। হাই বাপ বান্ধৱসকল, আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। বন্ধুসকল, এইটো আমাৰ প্ৰথম ভিডিঅ' হয়, গতিকে আমি হয়তো ইয়াতে ভিডিঅ'টো কৰোঁতে হয়তো ক'ৰবাত অলপ ভুল ত্ৰুটি হৈছে, গতিকে আপোনালোকে সেইটো জনাই দিব আৰু আমি ইয়াৰ পিছত ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, যি পাইছে সেইটো কমেণ্ট কৰি জনাব। আৰু বন্ধুসকল, আমাৰ এইটো নতুন চেনেল হয়, ইউটিউব চেনেলটোৰ নাম হ'ল HP Boys Assam। গতিকে আপোনালোকে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সেই যে বেল আইকনটো আছে, এই ঘণ্টাটো, সেইটো পাৰিলে টাংকৈ বজাই দিব। জয় আই অসম।